দীপিকা সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক। সকলোকে ৰাখী বন্ধনৰ বহুত বহুত শুভেচ্ছা জনালোঁ। মোৰ সকলো দাদা ভাই ভনী সকলোলৈকে বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলো ভালে থাকক। আৰু এতিয়া যিহেতু মই দোকানলৈ যাবলৈ ওলাইছোঁ, আজি 11টা বজাত দোকান খুলিম। মোৰ ভাইটি আছে ইয়াতে, মই গৈ পেলাই তাক প্ৰথমতে ৰাখীটো পিন্ধাই আহোঁগৈ, তাৰপিছত দোকান খুলিম। পালোহি, ভাইটিক ৰাখি পিন্ধাই আহিলোঁগৈ। আহি খুব খৰখেদাকৈ আহিলোঁ। আহি পেলাই পালোহি, অকণমান দেৰি হ'ল আজি অহা, তথাপিও কাষ্টমাৰ বাৰু অহা নাই, সেইকাৰণে একো প্ৰব্লেম হোৱা নাই। এতিয়া মোক ভাইটিয়ে নতুনকৈ এইটো কুৰ্তি গিফ্ট দিলে আজি, সেইকাৰণে সেইটোকে পিন্ধি আহিছোঁ। কেনেকুৱা লাগিছে বাৰু মোৰ কুৰ্তিটো জনাব আপোনালোকে মোক। নেক্সট ডে, কালি ভিডিঅ'টো আৰু কণ্টিনিউ কৰা নহ'লে, ইমান বিজি হৈ গ'লোঁ, কৰিবই পৰা নহ'ল। দোকানত কাষ্টমাৰো আহিলে, সেইবাবে কৰিব নোৱাৰিলোঁ। ভাবিছোঁ আজি আকৌ আৰম্ভ কৰোঁ। অহা মাহত কেৰেলাত বহুত ডাঙৰ এটা ফেষ্টিভেল আছে, ওনম বুলি কয়। কেৰেলাৰ বিশেষ ফেষ্টিভেল হয়। সেইবাবে আমাৰ তলৰ দোকানখন যিখন আছে, তাত কছমেটিক্সৰ বস্তু, তাত ইমান ধুনীয়া ধুনীয়া কালেকশ্যন আহিছে জুৱেলাৰিজৰ। ভাবিলোঁ আপোনালোককো দেখাওঁ, ইমান ভাল লাগিছে। সকলোৱে নিশ্চয় ভাল পায় এনেদৰে জুৱেলাৰীবিলাক, গতিকে ভাবিলোঁ আপোনালোককো দেখাওঁ। সঁচাকৈ ইমান ভাল লাগে, চাওকচোন আপোনালোকে বাৰু কেনে পাইছে। সঁচাকৈ লওঁ লাগিছেনে? মোৰ কিন্তু সকলোবোৰ বস্তু দেখি এনেকুৱা লাগিছে যে গোটেইবোৰে ল'ম। ইমান ধুনীয়া, এইবিলাক লং চেইন হয়, বৰ ধুনীয়া ধুনীয়া আহিছে কালেকশ্যন। চাৰে 7 বাজিছে আৰু মই ঘৰ এতিয়া আহিব পাইছোঁহি। বজাৰ কেইটামান কৰিব আছিলে, সেইবাবে অকণমান দেৰি হ'ল। মই 7 বজাতে দোকানৰ পৰা ওলালোঁ। আপোনালোকে
বাৰু মোৰ ভিডিঅ'টো চাই কেনে পালে যদিহে মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি যাব যাতে মোৰ আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন পাই থাকে লগতে শ্বেয়াৰ কৰি দিব